সংগীত বিদ্যালয় আছে তেওঁলোকৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি এটা বিৰতিৰ পিছত মৰিনীৰ এটা সুনাম আছিল ৰাসৰ, কিন্তু বহু বছৰ ধৰি ৰাস ইয়াত অনুষ্ঠিত হোৱা নাছিল। মৰিনী সমষ্টিৰ অন্যান্য জেগাত অনুষ্ঠিত হৈ আহিছিল যদিও মৰিনী নগৰৰ কাষতে বহু বছৰ আগৰ পৰা ৰাস আছিল যদিও প্ৰায় কেইবা বছৰ ধৰি নোহোৱা হৈ পৰিছিল। আকৌ পুনৰ এটা সাংস্কৃতিক এটা বাতাবৰণ ঘূৰি আহিছে, আধ্যাত্মিক এটা বাতাবৰণ ঘূৰি আহিছে। খুবেই আনন্দ অনুভৱ কৰিছোঁ। মৰিনীৰ সকলো স্থানীয় শিল্পী, ইয়াত জ্যেষ্ঠ লোকো আছে, একদম কনিষ্ঠ মইনাসকলো আছে, সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। অলপ ঠাণ্ডা পৰিছিল এইকেইদিন, তথাপিও বহুত কষ্ট কৰি সকলোৱে অনুশীলন কৰিলে আৰু আজি আৰু অহাকালি 10 আৰু 11 এই দুদিনীয়াকৈ মৰিনী বাপুজী ষ্টেডিয়ামত শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। ৰাইজৰ সমাগম হৈছে, ভাল লাগিছে। মই ব্ৰহ্মা চৰিত্ৰত অভিনয় কৰিম আৰু মই ৰাস এয়া মোৰ দ্বিতীয়বাৰ মই অংশগ্ৰহণ কৰিছোঁ। মই সকলো শিল্পীক বহুত ধন্যবাদ জনাইছোঁ আৰু অভিভাৱকসকলক। তেওঁলোকে ৰাতিপুৱাও লৈ আনে, সন্ধিয়াও লৈ আনে, বহুত তেওঁলোকে কষ্ট কৰিলে এই ৰাসৰ প্ৰস্তুতি চলোৱাৰ বাবে। সকলোকে মই ধন্যবাদ জনাইছোঁ। আপোনাৰ মোৰ চৰিত্ৰটো ব্ৰহ্মা আৰু ব্ৰহ্মাৰ যি চৰিত্ৰত মই অভিনয় কৰিব লৈছোঁ এয়া মোৰ প্ৰথম ব্ৰহ্মা চৰিত্ৰত। সেইকাৰণে মই খুবেই উৎসাহিত হৈ আছোঁ। কেনে হ'ব মোৰ বিশ্বাস সকলোৰে ভাল হ'ব। আৰু মাননীয় যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন ডাঙৰীয়া আহিছে আজি উদ্বোধন কৰিবলৈ। অহাকালি মাননীয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আহিব। সকলোৱে দান বৰঙণি বা সহায় সহযোগিতা কায়িক মানসিক আৰ্থিক সকলো ফালৰ পৰা সহায় কৰিছে। ভাল লাগিছে, অনুষ্ঠানটো খুব ভাল হ'ব মোৰ বিশ্বাস।